ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। তো আজি মই আপোনালোকক মোৰ মায়ে বনোৱা এটা ছাগলী মাংসৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। কিমান কি দেখাব পাৰোঁ নাজানো, চবেই জানেই বনাব। মই মায়ে বনোৱা ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কেনেকুৱা পালে জনাব। আৰু মাৰ হাতৰ কিবা মানে বনালে এনেও ভালেই লাগে খাবলৈ। আপোনালোকে কেনেকৈ পায় জনাবচোন। মই মানে ইউটিউবত ভিডিঅ' দিম বুলি মানে ভাবোঁ, যেতিয়া মানে কেমেৰাটো অন কৰি লওঁ না, একো কথা নোলায় মুখৰ পৰা। সেইকাৰণে ভিডিঅ' কৰাও নাই আৰু দিয়াও নাই। মানে দিম বুলি ভাবোঁ আৰু দিব পৰা নাই। কিন্তু আজি ভাবিছোঁ মায়ে বনোৱা ছাগলী মাংসৰ ৰেচিপিটোকে শ্বেয়াৰ কৰোঁ। আপোনালোকে চাই কেনে পায় জনাবচোন। বলক তেনেহ'লে চাই লওঁ। এখন কেৰাহী গৰম কৰি ইয়াত তেল দিয়া আছে, তাৰপৰা ইয়াত পিঁয়াজ দি দিছে। মাংসটো আগতে মেৰিনেট কৰি থোৱা আছিলে, কাৰণ মই উঠাব নোৱাৰিলোঁ, মানে ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। মায়ে অলৰেডি অলপখিনি ৰেডি কৰিলে, সেইবাবে মই ভিডিঅ'ত উঠাব নোৱাৰিলোঁ। যিমানখিনি বাৰু সিমানখিনি উঠাইছোঁ। আৰু ইয়াত তেল দি পেলাই ইয়াত পিঁয়াজ দিছে, তাৰপৰা এইখিলা তেজপাত দিছে। এইখিনি এতিয়া ভালকৈ ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ টাইম ভাজিব লাগিব। মায়ে ভাজি আছে। পিঁয়াজখিনি ভজা হৈ গৈছে, তাৰপিছত মেৰিনেট কৰি থোৱা মাংসখিনি ইয়াত দি দিছে। দি পেলাই ধুনীয়াকৈ ভাজি আছে। ছাগলী মাংস যিহেতু চবেই বনাব জানেই, মই ইমান প্ৰথমবাৰ দেখা নাই, আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকক দেখাইছোঁ। নাজানো কেনেকৈ কি দেখাব পাৰিছোঁ। ভিডিঅ' কৰোঁ নকৰোঁকৈ কৰিছিলোঁ যে, এতিয়া যিকণ পাৰোঁ সেইকণকে দেখাইছোঁ। আৰু এতিয়া মাংসটো পূৰা ভাজি আছে, অলপ সময় ভাজিব। যিমান পাৰে সিমান ভাজিব লাগে। মাংসটো বেছি ভাজিলে খাবলৈ বহুত টেষ্টি হয়। মায়ে একদম ধুনীয়াকৈ ভাজি আছে জুইত। অলপ টাইম ভাজিব লাগিব। ধুনীয়াকৈ ভাজি এতিয়া ধুনীয়াকৈ ঢাকি দিব। তাৰপিছত ইয়াত দিছে আলুখিনি দি ধুনীয়াকৈ গোটেই মাংসৰ লগত মিলি যোৱাকৈ ভাজি দিছে। আলু দুটা দিয়া হৈছে, ডাঙৰ ডাঙৰ আলু দুটা দি ধুনীয়াকৈ ভাজি আছে। এতিয়া ধুনীয়াকৈ মাংসখিনিৰ লগত আলুটো ভজা হৈছে। মায়ে এতিয়া ধুনীয়াকৈ ভাজি আছে। ছাগলী মাংস যিহেতু অলপ টাইম লাগে সিজিবলৈ, একদম ধুনীয়াকৈ ভাজি একদম মাংস পৰা একদম তেল ওলাই যোৱালৈকে ভাজিব লাগিব। ধুনীয়াকৈ ভাজি আছে, আৰু অলপ টাইম ভাজিব লাগিব। আপোনালোকে কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। ডাঙৰ ডাঙৰকৈ কাটি থোৱা পিঁয়াজ আছিলে, সেই পিঁয়াজখিনি দি দিছে। তাৰপৰা ইয়াত দিছে মিট মছলা, তাৰপৰা দিছে ৰেড চিলি আপোনালোকে প্ৰয়োজন অনুসৰি দিব পাৰে। আপোনালোকে বেছিকৈ খালে বেছিকৈ দিব পাৰে, বা কমকৈ খালে কমকৈ দিব পাৰে।
তাৰপৰা দিছোঁ গৰম মছলা, এতিয়া ধুনীয়াকৈ গোটেই মছলাখিনি মাংসৰ লগত মিলি যোৱাকৈ ধুনীয়াকৈ ভাজি আছে। ধুনীয়াকৈ একদম ভাজি একদম মাংসৰ লগত গোটেই মছলাখিনি মিলি যোৱাকৈ ভাজি থাকিব লাগিব। এয়া দেখিছেনে ধুনীয়াকৈ মাংস আৰু মছলাখিনি একেলগ হৈ গৈছে আৰু কালাৰটো বহুত ধুনীয়া আহিছে। তাৰপৰা নিমখ দিছে, সোৱাদ অনুসৰি নিমখ দিছে। মেৰিনেট কৰোঁতে নিমখ দিছিলে কিন্তু কম হ'ব বুলি, কাৰণ ইয়াত পানী দিব লাগিবতো, সেইবাবে অকণমান নিমখ দি দিছে। তাৰপৰা ইয়াত পানী দিয়া হৈ গ'ল। পানী দিয়া ভিডিঅ'টো মই নকৰিলোঁ, থাকি গ'ল। এতিয়া পানী দিয়াৰ পিছত অকণমান লৰাই দিছে। লৈ পেলাই এটা কুকাৰত গোটেই মাংসখিনি ভৰাই দিছে। গোটেই মাংসখিনি কুকাৰত ভৰাই ইয়াক কেইবাটাও চিটি মাৰিব লাগিব। যিহেতু ছাগলী মাংস কুকাৰত দিলে বেছি টেষ্টি হয় খাবলৈ। প্ৰথমতে জুইত ভাজি পেলাই পানী দি কুকাৰত ভৰাই দিছে। কুকাৰত ভৰাই ধুনীয়াকৈ গেছত দি দিম। মায়ে ভৰাই আছে। কুকাৰত দিয়াৰ পিছত আমাৰ ছাগলী মাংস ৰেডি হৈ গ'ল। দেখিছেনে কালাৰটো কিমান ধুনীয়া আহিছে। গেছত কি ধুনীয়াকৈ সিজি গৈছে। কালাৰটো কিন্তু বহুত ধুনীয়া আহিছে। ধুনীয়াকৈ মাংসটো সিজি গৈছে। তাৰপৰা ইয়াতে দি দিম কাটি থোৱা ধনিয়া মই অলপ সৰহকৈ দিছোঁ। ধনিয়াটো দিলে মই বহুত ভাল পাওঁ। ধনিয়াটো অলপ সৰহকৈ দি দিছোঁ। এনেও ধনিয়া দিলে ধুনীয়া লাগে গোন্ধটো। এতিয়া লৰাই দিছোঁ এটা এখনে। তাৰপৰা কুকাৰটো মাৰি দিব। তৈয়াৰ হৈছে আমাৰ ছাগলী মাংস ৰেডি।